প্ৰতি বছৰে শৰৎকালত কাতি মাহৰ অমাৱস্যা তিথিত পালন কৰা পোহৰৰ উৎসৱটিয়ে হ'ল দীপাৱলী বা দেৱালী। দীপাৱলী অমাৱস্যাৰ নিশা পালন কৰা হয়। সেই সময়ত চাৰিওফালে অন্ধকাৰ হৈ থাকে আৰু এই অন্ধকাৰৰ পৰা মুক্তি পোৱাৰ কামনাৰে চাৰিওফালে প্ৰদীপ জ্বলাই আলোকিত কৰে। বিশ্বাস কৰা হয় যে এই অন্ধকাৰত অশুভ আত্মা তথা অশুভ শক্তি সক্ৰিয় হৈ থাকে। সেয়ে এই অশুভ শক্তিক দুৰ্বল কৰিবলৈ ঘৰৰ ভিতৰত বাহিৰত প্ৰদীপ জ্বলোৱা হয়। আমি যদি দীপাৱলীৰ গুৰুত্ব বা ইতিহাসলৈ উভতি যাওঁ, ইয়াৰ আঁৰত কেইবাটাও কাহিনী আছে। দাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্ৰ নৰকাসুৰে স্বৰ্গলোক আক্ৰমণ কৰি দেৱতাসকলৰ সৰ্বস্ব কাহিনীয়ে। কোনো শক্তিয়ে অসুৰক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰ শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয় আৰু শেষত শ্ৰীকৃষ্ণই এই নৰকাসুৰক নিধন কৰে। অসুৰ নাশ হোৱাৰ বাবে এই দিনটোত চাকি জ্বলাই আনন্দ উৎসৱ কৰিছিল আৰু তেতিয়াৰ পৰাই দীপাৱলী উৎসৱ পালন কৰা হয়। আন এক প্ৰবাদ মতে ভগৱান ৰামচন্দ্ৰই 14 বছৰ বনবাসত থাকি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি যেতিয়া অযোধ্যাত প্ৰৱেশ কৰিছিল, তেতিয়া ৰামচন্দ্ৰৰ আগমনত আনন্দতে সমগ্ৰ অযোধ্যাবাসীয়ে ঘৰে ঘৰে বন্তি জ্বলাই চৌদিশ আলোকময় কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু তেতিয়াৰে পৰাই এই পোহৰৰ উৎসৱ দীপাৱলী সকলোৱে উদযাপন কৰি আহিছে বুলি বিশ্বাস কৰা হয়। দীপাৱলীৰ দিনটোত লক্ষ্মী দেৱীকো আৰাধনা কৰা হয়। আনহাতে দীপাৱলীৰ দিনা কালী পূজা উদযাপন কৰা হয়। কালী শব্দৰ অৰ্থ হ'ল কাল অৰ্থাৎ অন্ধকাৰ। এই কাল সমস্ত ব্ৰহ্মাণ্ড ব্যাপী আছে। ইয়ে মহাকাল। কালিকা পুৰাণৰ মতে মহাকালী অৰ্থাৎ শিৱৰ পত্নী পাৰ্বতীয়ে যেতিয়া অসুৰ বধ কৰি উগ্ৰ ৰূপ ধাৰণ কৰি জীৱক বধ কৰিবলৈ উদ্যত হয়, তেতিয়া শিৱই একো উপায় নাপায় পত্নীয়ে আৰু অথন্তৰ ঘটাব বুলি ভাবি পত্নীৰ গমনৰ পথত ওপৰমুৱাকৈ শুই পৰিল আৰু পাৰ্বতীয়ে ৰণচণ্ডী ৰূপ ধৰি আহি শিৱৰ বুকুত ভৰি থোৱা তেওঁ মহাকালীকে ধৰি 10 গৰাকী দেৱীৰ ৰূপ লয়। সেইদিনাৰ পৰাই কলগ্ৰাসিনী, উগ্ৰমালী, চণ্ডেশ্বৰী, কালিকাবদনী আদি নামেৰে জনা যায়। যিদিনা পাৰ্বতীয়ে এই ৰূপ লাভ কৰিছিল, সেই দিনটো আছিল কাতি মাহৰ অমাৱস্যা তিথি। লগতে কালী দেৱীৰ দেহৰ ৰঙো আছিল কলা। সেয়েহে সেইদিনা আন্ধাৰৰ বাবে চাকি বন্তি জ্বলাই পোহৰ কৰা প্ৰথাৰ পৰা দীপাৱলী উদযাপন কৰা হয়। দীপাৱলী আনন্দৰ উৎসৱ, সমন্বয়ৰ উৎসৱ, পোহৰৰ উৎসৱ। আন এক প্ৰবাদ মতে দীপাৱলীৰ আগদিনা শ্ৰীকৃষ্ণই শংখচূড়ক বধ কৰি 1600 গোপীক মুক্ত কৰিছিল। তাৰ বাবে সকলোৱে আনন্দতে দীপাৱলী অনুষ্ঠিত কৰে। খৰিফ শস্যৰ সময়ত এই উৎসৱটো আহে আৰু কৃষকসকলৰ বাবে সুখ আৰু সমৃদ্ধিৰ লক্ষণ। সেয়ে এই উৎসৱটো কৃষকসকলেও আনন্দৰে উদযাপন কৰে। মুঠতে সকলোৱে এই পোহৰৰ উৎসৱটিলৈ আশাৰে বাট চাই থাকে আৰু আনন্দৰে উদযাপন কৰে। শেষত সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জনালোঁ।